हेलो व्यूअर्स वेलकम बैक टू माय चैनल। तो आज আমি যাম উটমাৰীৰ মেলা চাব। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো, গোটেই দৃশ্যখিনি দেখুৱাব চেষ্টা কৰিম। তাৰ পৰা আৰু লগত যাব আমাৰ এতিয়া মইনা আৰু বিটা 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 বিটা। তাৰ পৰা গোটেই দৃশ্যখিনি মই দেখাব চেষ্টা কৰিম। তাৰ মেলাটো বহুত ধুনীয়া মেলা। তাত মানে বহাগৰ 2 তাৰিখে প্ৰতি বছৰে তাত মেলা চাব যায়। ইমান ডাঙৰ মেলা নহয়, তথাপিও বহুত ভাল লাগে। মানে তাত একদম গাঁৱলীয়া পৰিৱেশ, মানে একদম নেচাৰেল পৰিৱেশ পাই যাব আপোনালোকে। সম্পূর্ণ ভিডিওটো চালে গোটেই কাহিনীখিনি গম পাব। তো বলক এতিয়া আমি যাই থাকি। তো আজি আমি যাম বাইক দি বিটা। বহুত দিন বাইকখন চলোৱা হোৱা নাছিল কাৰণে বাইকৰ মানে পাম্পটো অলপ কম কম লাগিছে মোক, সেইটো কাৰণে ইয়াতে চেক কৰাই লৈ আছো আৰু পাম্পটো অলপ ভৰাই আছো। আৰু এইটো হৈছে আমাৰ বিলাসীপাৰা বাইপাছ নেশ্যনেল হাইৱে। আগতে কিন্তু এইবিলাক জায়গা একদম জংঘল আছিল, কিন্তু আজিকালি বহুত ফৰৱাৰ্ড হ'ল, বহুত দোকান পোহৰ বহিলে ইয়াতে। নাই তো মিলাবাৰী পালো আৰু আমাৰ বিটাখিনিতো একদম পুৰা হাতেৰ হোটেল গোটেই বিটা 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 উঠিলো নাই। এইটোৱে হৈছে শ্ৰী শ্ৰী মা কামাখ্যা মন্দিৰ আৰু তাৰ লগতে এইখন লাগি আছে মেলাত, যোনখন আমি চাব আহিছো ইয়াত। এবারে আমার মা উঠছে, মুখটা দিদি এনে উঠছে আমার মা। আমি যাতে দেখি এইটোৱে হৈছে শ্ৰী শ্ৰী মা কামাখ্যা মন্দিৰ উটমাৰী। মই আপোনালোকক ইয়াৰ প্ৰতিটো দৃশ্য দেখাবলৈ চেষ্টা কৰি আছো, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইটো হৈছে উটমাৰীৰ গৌৰং নদী, য'ত এইফালৰ আশে-পাশে যিমান গাঁও আছে এই গাঁৱৰ মানুহখিনিয়ে অষ্টমীত আহি ইয়াতে স্নান কৰে। এই নদীটোত কিন্তু খৰাং দিনত বেছিভাগ সময় পানী নাথাকে, কিন্তু বাৰিষাৰ দিনত ইয়াৰ কিন্তু ভয়ানক ৰূপ ধাৰণ কৰে।
মেলাৰ মাজেদি গৈ আছে এইখন ট্ৰেক্টৰ আপোনালোকে কমেন্ট কৰি জনাবচোন ট্ৰেক্টৰখন ক'ৰ পৰা আহিব পাৰে এইখন শ্ৰী মা কামাখ্যা মন্দিৰ উটমাৰীৰ মেইন গেট এইখন মেলা একচুয়ালি দিনৰ ভাগৰ মেলা হয় ৰাতিৰ ভাগৰ মেলা নহয় যদি কোনোবা ৰাতি চাম বুলি আহিছে তেতিয়াহ'লে কিন্তু ঠক খাই গুচি যাব লাগিব পংকজ নাথ ITBP উটমাৰীৰ বহাগৰ মেলাখন মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰি নিশ্চয় জনাওক